हेलो फ्रेंड्स, मोर चेनेल सुस्मिता मैनाলৈ সকলোকে স্বাগতম জনাইছো। আকৌ এটি নতুন ৰেচিপি ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছো। আপোনালোকে কেনেকুৱা পায় জনাবচোন। আজিৰ ৰেচিপিটো হ'ল দালি আৰু বন্ধাকবিৰ পকৰি। আহকচোন চাওঁ মই কেনেকৈ দালি আৰু বন্ধাকবিৰ পকৰি বনালো। এয়া মিক্সাৰ জাৰ এটাত 1 কাপ মচুৰ দালি লৈছো। দালিখিনি ভালদৰে সাফাকৈ ধুই 10 মিনিটমান পানীত তিয়াই থৈছিলো। ইয়াৰ লগত জলকীয়া 10টা মান লৈছো। এতিয়া ইয়াত মই 3 চামুচ মান পানী এড কৰি গ্ৰাইণ্ড কৰি লম। ইয়া গ্ৰাইণ্ড কৰা হৈ গৈছে। এতিয়া বাটি এটাত উলিয়াই ললো। প্ৰয়োজন অনুসৰি বন্ধাকবি বাটি এটাত সৰু সৰুকৈ কাটি লৈছো। দুটা মিডিয়াম সাইজৰ পিয়াজ সৰু সৰুকৈ কাটি লৈছো আৰু 4 চামুচ মান চাউলৰ গুড়ি লৈছো। আপোনালোকে ইয়াতে যিকোনো ভাত খোৱা চাউলৰ গুড়ি ল'ব পাৰে। ইয়া বন্ধাকবিৰ লগত প্ৰথমে পিঠাগুড়ি বা চাউলৰ গুড়িখিনি এড কৰিলো। মচুৰ দালিৰ পেষ্টখিনি এড কৰিলো। কাটি থোৱা পিয়াজখিনিও এড কৰি দিলো। আৰু জলকীয়াও এড কৰিলো। নিমখ 1 চামুচ দিলো। আৰু হালধি গুড়ি আধা চামুচ মান এড কৰিলো। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া গেছটো জ্বলাই কেৰাহী এখন গৰম কৰি ৰিফাইন তেল অলপমান লৈ লৈছো। তেলখিনি গৰম হোৱাত চামুচেৰে এটা এটাকৈ দি দিছো। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছো। এক 2 মিনিটমান পিছত পকৰিখিনি ওলটাই দিলো। এনেকৈ পকৰিখিনি ৰঙচুৱা হোৱালৈ ভাজি থাকিম। এতিয়া প্লেট এখনত নমাই থলো।
এতিয়া বাকীখিনিও এনেকৈ চামুচেৰে এটা এটাকৈ দি পকৰি বনালোঁ। এয়া আমাৰ পকৰি খাবলৈ ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে খাবলৈ খুবেই ভাল লাগিব। চাহৰ লগত নাইবা বিলাহী চচৰ লগত গৰম গৰম পকৰি খাই খুবেই ভাল লাগে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। বাই বাই।